কোৱা মোৰ আগে কি কারণে কৃষ্ণই পাণ্ডব বর পৈক্ষ লয়ে সঞ্জয়ে প্ৰণাম প্ৰণাম জনাই ধৃতৰাষ্ট্ৰ প্ৰণাম জনাই ধৃতৰাষ্ট্ৰ প্ৰণাম গ্ৰহণ কৰক মহাৰাজ। বৰ সুন্দৰ প্ৰশ্ন সুধিলে হয়। প্ৰভু কৃষ্ণ আপোনালোকৰ লগত নাথাকি মানে কৌৰৱৰ লগত নাথাকি তেখেতে মানে পাণ্ডৱৰ পক্ষত কিয় থাকিলে বা থাকিবলগীয়া হলে আপুনি নীৰৱে শ্ৰৱণ কৰি যাওক মহাৰাজ। আৰে কদিনা আৰু পাৰ্থ বিৰয় আৰু পাৰ্থ বিৰয় আৰু অৰ্জুনে কি কৰিছে শুন এই নৰ্মদাৰ তীৰে তীৰে কিশোরীর পাশে কুরুক্ষেত্র মহাযুদ্ধ আরম্ভ হব। ও সেই রঙত সহায় তুমি কৰিবা
যে ইমান গভীৰ আৰু গুৰুত্বপূৰ্ণ কথা কিছুমান বাতক আলোচনা কৰিব নালাগে তোমালোক দুজনে এটা কাম কৰা অহাকালি প্ৰভাততে যাব মোৰ ঘৰে যাব মোৰ ঘৰে অহাকালি ৰাতিপুৱা যাকে আগে দেখা পাওঁ মই তাহাৰ লগতে বুঝি না কি ভালো দেখি দুর্যোধন মনে ভাবে ঘরে ঘন কৃষ্ণ আজি ৰাতিপুৱা তুমি যাতেই প্ৰথমতে দেখা পাবা তাৰ লগতে তুমি ভোট দিবা আহি পালো
মহাভাগত অর্জুন হারই দ্বারকা দেখা পাই দুর্যোধনে বিস্ময় মানিছিল চকুৰে চিকিমিকি দেখা পাইছিল কাৰণ এইটোৱে আছিল যে স্বয়ং বিশ্বকৰ্মাই যিখন দ্বাৰকানগৰ প্ৰভু কৃষ্ণৰ বাবে নিৰ্মাণ কৰিছিল দুৰ্যোধনে মনে মনে ভাবে পৰম্পৰাৰ তেতিয়া নাহিল কৰিলে কৃষ্ণ বাৰু কোনটো কথাৰে কৈ আছে এই খোজটো খোজ কৰি দুৰ্যোধনে ভিতৰ সোমাই শুই আছে প্ৰভু প্ৰভু কৃষ্ণই তেখেতৰ শুৱনি কোঠাত সেইদিনাখন এনেকুৱা এটা কৌশল লগাই থৈ দিছিল সেইদিনাখন প্ৰভু কৃষ্ণই তেখেতৰ কোঠালি মানে শুৱনি কোঠালিৰ ওচৰত কোনো কুঁৱৰীৰ ব্যৱস্থা নাছিল মানে যোনে যেতিয়া যাৰ ইচ্ছা তাতে সময় কৰিব পাৰি কিয়নো তাত দুৱাৰখন বন্ধ কৰি থোৱা নাছিল আৰু কোঠালিটো কোনো আসনৰ ব্যৱস্থা নাছিল কেৱল আমি এখন আসন ৰাখিছিল আৰু সেই আসন কেনেকৈ ৰাখিছিল সিংহাসন দেখা পাই দুৰ্যোধনে মনে মনে ভাবে বা আজি দ্বাৰকাপতি ইমান নিৰ্জন কৰিছে এই দুৰ্যোধন আহিব বুলি গম পাই অসমৰ সিংহাসনৰ ব্যৱস্থা কৰিছে মহাদৰ্পে বহিল যদিও আমার লোকপ্রবাদ আছে লোকৰ মুখে মুখে এটা প্রবাদ এতিয়াও চলি আছে যে ৰজা দুৰ্যোধন কিন্তু দুৰ্যোধন কোনোদিন ৰজা হোৱা নাছিল এইটো মানে এনেই এটা মুখে মুখে আপুনি ক'লে আকৌ আপুনিও আপোনাৰ দেউতাৰ পৰা শুনিছিল কিন্তু দুৰ্যোধন ৰজা হোৱা মহাভাৰতত মানে কোনো মানে একো লিখিত নাই দুৰ্যোধন কাৰণ ৰজা হোৱাই নাছিল কিন্তু এনেহে কৈ আছে ৰজা এতিয়া চাওক সেই পুনৰ সিংহাসনত বহিব পাই দুৰ্যোধনে নিজকে সেই মুহূৰ্তত এটা নিজে ৰজা অনুভৱ আহিছে আৰু সেয়েহে প্ৰভু কৃষ্ণ
সৰু পৰা আছে দুবাইকে আছে ও আগতে দুৰ্যোধন আহি পুনৰ সিংহাসনত সীতানৰ ফালে বহি আছে এতিয়া অৰ্জুন বহিবলৈ গৈছে আসন পোৱা নাই কি কৰা যায় কৃষ্ণ এই চৰণৰ ফালে বহিয়া থাকিলা নিদ্ৰা জাগিলা প্রথমতে অর্জুন দেখিলা সখা সখা বুলি কৃষ্ণ অৰ্জুন ও সাৱতী ধৰ তাকো দেখি দুৰ্যোধনে কৃষ্ণ এই প্ৰভাততে নাহিলো মই প্রভু কৃষ্ণর সমান চতুর ভগবান এই ত্রিভুবনত কোনোৱেই নাই আনহাতে দুৰ্যোধনৰ দৰে মূৰ্খ পুত্ৰও কিন্তু সেই ডাবৰ যুগত কোনোৱেই নাছিল ও কৃষ্ণই বোলে দুৰ্যোধন ও দুৰ্যোধন ৰাতিপুৱাই খং কৰিব নাপায় ৰাতিপুৱাই যদি তোমাৰ খং উঠে আৰু তোমাৰ গোটেই দিনটো তেনেকৈ যাব শুনা আগত দেখা পাছত দেখা কি কথা আছে এই যোৱাকালি সেই নৰ্মদা নদীৰ তীৰৰ চুক্তিমতে আজি মই ৰাতিপুৱা যাতেই প্ৰথমতে দেখা পাম তাৰ লগতে কুৰুক্ষেত্ৰৰ যুদ্ধত থাকিম যদিও মই মনে মনে ভাবি আছিলোঁ কিন্তু ৰাতিপুৱা বহু কথা চিন্তা চৰ্চা কৰি যে এই কুৰুক্ষেত্ৰ মহাযুদ্ধ মই নিজ হাতেৰে অস্ত্ৰ নধৰো মই ভাবিছোঁ মই ৰথৰ সাৰথি হম মই এইটো নোহোৱা নহয় মই ইমান কুৰুক্ষেত্ৰ এই কৃষ্ণৰ তোমাৰ ৰথৰ যদি তুমি বিফলা মই তোমাক সহায় কৰিম না দুৰ্যোধন মোৰ আঁতৰে